Hello, welcome to my YouTube channel. আজিৰ ভিডিঅ'টিৰ জৰিয়তে লৈ আহিছোঁ কেইটামান ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন। প্ৰিপজিশ্যন বুলি ক'লে তোমালোকে নিশ্চয় জানা এই প্ৰিপজিশ্যনে কোনো এটা শব্দৰ অৱস্থিতি সম্পৰ্কে বুজায়। পজিশ্যন বুজিছেনে? এতিয়া কেইটামান উদাহৰণৰ সহায়ত এই প্ৰিপজিশ্যনখিনি তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম। তোমালোকে মন দি পঢ়ি যাবা দেই। চুজ দ্য চুইটেবল প্ৰিপজিশ্যন। প্ৰিপজিশ্যনটো চুজ কৰিবলৈ দিছে, ঠিক আছে? প্ৰথম প্ৰশ্নটো হ'ল দ্য কেট ইজ শ্লিপিং দ্য টেবুল। ইয়াত অপশ্যনত চুজ কৰিবলৈ দিছে ইন আৰু অন। আমি প্ৰথমে যদি অসমীয়ালৈ অনুবাদ কৰি লওঁ কি হ'ব? দ্য কেট ইজ শ্লিপিং। মেকুৰীটো শুই আছে। ক'ত শুই আছে? টেবুলত শুই আছে, মানে টেবুলখনৰ ওপৰত শুই আছে, হয়নে? যদিহে মেকুৰীটো টেবুলখনৰ ওপৰত শুই আছে তেতিয়াহ'লে আমি ইয়াত কি বহাম? অন বহাম, ঠিক আছে? কি বহাম আমি? অন বহাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অন। তাৰপিছতে ইন নবহে ইয়াত, কাৰণ মেকুৰীটো টেবুলখনৰ ভিতৰত সোমাই থকা নাই। মেকুৰীটো টেবুলখনৰ ভিতৰত সোমাই থকাহেঁতেন আমি ইন লিখিলোহেঁতেন, হয়নে? ইন মানে ভিতৰত বুজায় আৰু অন মানে ওপৰত বুজায়। তাৰপিছতে দ্য বল ইজ দ্য বেগ। বলটো ক'ত আছে? বেগৰ ভিতৰত সোমাই আছে কৈছে। এতিয়া অলপ আগতে কৈছিলোঁ ইন মানে ভিতৰত বুজায়। যদি বেগটোৰ ভিতৰত বলটো সোমাই আছে তেতিয়াহ'লে আমি ইন ব্যৱহাৰ কৰিম, আৰু যদিহে ওপৰত আছে তেতিয়াহ'লে অন ব্যৱহাৰ কৰিম। ইয়াত কৈছে যে বেগটোৰ ভিতৰত বলটো সোমাই আছে, গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? ইন হ'ব। দ্য বল ইজ ইন দ্য বেগ। Our next question. The dog is sitting the table. The dog is sitting the table. অপশ্যনত দিয়া আছে আণ্ডাৰ আৰু বিলো। এটা কথা মনত ৰাখিবা, আণ্ডাৰ মানেও তলত আৰু বিলো মানেও তলত। আণ্ডাৰ মানে তলত এনেকুৱা তলত যে দুটা বস্তু সংযোগ হৈ থাকিব নালাগিব বা লগ লাগি থাকিব নালাগিব, আৰু বিলো মানে তলতে থকা বুজায়, কিন্তু দুইটা বস্তু লগ লাগি থাকে, ঠিক আছে? আণ্ডাৰ মানে তলত, কিন্তু দুইটা বস্তু লগ লাগি থাকিব নালাগিব, আৰু বিলো মানেও তলত, দুইটা বস্তু লগ লাগি থাকিব লাগিব বা সংযোগ হৈ থাকিব লাগিব। দ্য ডগ ইজ চিটিং। কুকুৰটো বহি আছে টেবুলৰ তলত। কুকুৰটো টেবুলৰ তলত বহি আছে মানে টেবুলখনৰ লগত ডগটো লগ লাগি থকা নাই, গতিকে ইয়াৰ উত্তৰটো কি হ'ব? আণ্ডাৰ হ'ব। দ্য ডগ ইজ চিটিং আণ্ডাৰ দ্য টেবুল। নেক্সট কুৱেশ্যন। দ্য পেন ইজ বিলো আণ্ডাৰ দ্য বুক। ইয়াতে মন কৰিব লাগিব আমি দ্য পেন আণ্ডাৰ বিলো দ্য বুক। কলমডাল যদি কিতাপখনৰ লগত তলত আছে তেতিয়াহ'লে কলমডাল আৰু কিতাপখন দুয়োটা কি হৈ থাকিব লাগিব? লগ লাগি থাকে, হয়নে? গতিকে কি হ'ব? যদিহে লগ লাগি আছে তেতিয়াহ'লে আমি উত্তৰটো কি হ'ব? দ্য পেন ইজ বিলো দ্য বুক। কলমডাল কিতাপখনৰ তলত আছে। কলমডাল আৰু কিতাপখনে লগ লাগি আছে, সেইকাৰণে কি হ'ব? আমাৰ আনচাৰটো বিলো হ'ব, আণ্ডাৰ নহয়। নেক্সট কুৱেশ্যন। ৰাম লিভছ ইন @ গুৱাহাটী। ৰামে ক'ত থাকে? গুৱাহাটীত থাকি গৈছে। আমি জানো যে গুৱাহাটী এখন ডাঙৰ চহৰ। ডাঙৰ চহৰৰ নাম যেতিয়া আমাৰ থাকিব তেতিয়া আমি সদায় ইন ব্যৱহাৰ কৰিম, ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। মনত ৰাখিবা, যেতিয়া আমি এখন ডাঙৰ চহৰৰ বা ডাঙৰ ঠাইৰ নাম যেতিয়া আমাৰ পাওঁ তেতিয়া আমি কি বহাম? সদায় ইন বহাম, ঠিক আছে? গতিকে আনচাৰটো হ'ব ৰাম লিভছ ইন গুৱাহাটী। ইন গুৱাহাটী। নেক্সট, যদু ইজ ইন দ্য কফি শ্বপ নাও। যদু ক'ত আছে? এতিয়া এখন কফি শ্বপ, এখন কফিৰ দোকানত আছে। কফিৰ দোকানখন এটা সৰু প্লেচ হয়, সৰু ঠাই হয়। যেতিয়া আমি সৰু ঠাইৰ কথা উল্লেখ পাওঁ তেতিয়া আমি সদায় কি বহাম? প্ৰিপজিশ্যন বহাম, ঠিক আছে? ডাঙৰ ঠাই হ'লে ইন আৰু সৰু ঠাই হ'লে মানে বহাম। গতিকে আনচাৰ হ'ব যদু ইজ দ্য কফি শ্বপ নাও। Next question.
হি ৱাজ বৰ্ণ জানুৱাৰী, হি ৱাজ বৰ্ণ জানুৱাৰী, ইন মানে এট বহিব, ঠিক আছে। বৰ্ণ মানে হ'ল জন্ম হোৱা, সি জন্ম হৈছিল, কেতিয়া জন্ম হৈছিল, জানুৱাৰী। এটা কথা মনত ৰাখিবা যে জানুৱাৰী মাহটো এটা মাহৰ নাম হয়। মাহৰ নাম যেতিয়া আমি পাম তেতিয়া আমি বহুৱাব লাগিব ইন প্ৰিপজিশ্যন। যেতিয়াই মাহৰ নাম উল্লেখ থাকিব তেতিয়া আমি সদায় ইন প্ৰিপজিশ্যন বহাম, ঠিক আছে। গতিকে আনচাৰ হ'ব হি ৱাজ বৰ্ণ ইন জানুৱাৰী। নেক্সট, আই উইল মিট হাৰ 4 PM। মই তাইক লগ কৰিম, কেইটা বজাত লগ কৰিম, 4 PM লগ কৰিম। এটা পইণ্ট অফ টাইম হয়, এটা সৰু সময়ৰ কথা উল্লেখ আছে। যেতিয়া 4 PM, 5 PM, AM, 12 AM, PM নাম্বাৰ যেতিয়া দিয়া থাকিব তেতিয়া আমি সদায় এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম, ঠিক আছে। আই উইল মিট হাৰ এট 4 PM। আকৌ যদি আমি পাওঁ কেতিয়াবা আই উইল মিট হাৰ মনডে নেক্সট, যদি বাৰৰ নাম থাকে, বাৰৰ নাম থাকিলে আমি কি বহাম, তেতিয়া মনত ৰাখিবা অন বহাম, ঠিক আছে। ইয়াত যিহেতু টাইমৰ কথা দিয়া আছে ইয়াত আমি এট বহাম। যদি কেতিয়াবা আমি পাওঁ সোমবাৰ, মঙলবাৰ, বুধবাৰ এনেকৈ কিবা যদি পাওঁ মনডে, টিউজডে, ৱেডনেছডে, তেতিয়া আমি সদায় এট ব্যৱহাৰ নকৰোঁ, তেতিয়া আমি কি ব্যৱহাৰ কৰিম, অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। নেক্সট কুৱেশ্যন, ডিষ্ট্ৰিবিউট দ্য মেংগোজ বিটুইন এমং ৰাম এণ্ড শ্যাম। ডিষ্ট্ৰিবিউট মানে ভগাই দিব কৈছে, কি ভগাই দিব কৈছে, দ্য মেংগোজ, মেংগোজ মানে বহুত আম আছে, মেংগোখিনি কাৰ মাজত ভগাই দিব কৈছে, ৰাম এণ্ড শ্যাম, ৰাম আৰু শ্যামৰ মাজত, ঠিক আছে। ইয়াত কেৱল দুজন মানুহৰ নাম আছে, দুজন মানুহৰ নাম যেতিয়া উল্লেখ থাকে আমি তেতিয়া সদায় বিটুইন নে এমং ব্যৱহাৰ কৰিম। মনত ৰাখিবা আমি দুজন মানুহৰ নাম যেতিয়া উল্লেখ পাম তেতিয়া আমি সদায় বিটুইন ব্যৱহাৰ কৰিম। বিটুইন মানে মাজত আৰু এমং মানেও মাজত, বিটুইন মানে দুজনৰ মাজত আৰু এমং মানে বহুতৰ মাজত, ঠিক আছে। যিহেতু মেংগোখিনি ৰাম আৰু শ্যাম দুজন মানুহৰ মাজত ভগাই দিব কৈছে তেতিয়াহ'লে আমি ইয়াত কি বহাম, তেতিয়াহ'লে আমি ইয়াত কি বহাম, বিটুইন বহাম, ঠিক আছে। ডিষ্ট্ৰিবিউট দ্য মেংগোজ বিটুইন ৰাম এণ্ড শ্যাম। আকৌ ডিষ্ট্ৰিবিউট দ্য মেংগোজ এমং বিটুইন দ্য ষ্টুডেণ্টছ। আকৌ ক'লে যে মেংগোখিনি কাৰ মাজত ভৰাই দিব কৈছে, ষ্টুডেণ্টছখিনিৰ মাজত, ৰাম আৰু শ্যাম নহয়, এইবাৰ ষ্টুডেণ্টছখিনিৰ মাজত। ষ্টুডেণ্টছ কিমান আছে, দুজন নাই, বহুত বেছি আছে, ঠিক আছে। কেইবাজন, 5জন, 10জন, কেইবাজনো থাকিব পাৰে। যদি দুজনৰ মাজত নহয় বহুতৰ মাজত ভগাই দিবলৈ কৈছে তেতিয়াহ'লে আমি সদায় এমং ব্যৱহাৰ কৰিম, ঠিক আছে। ইয়াৰ শুদ্ধটোতো হ'ল এমং। এতিয়া বুজি পালানে, ডিষ্ট্ৰিবিউট দ্য মেংগোজ বিটুইন কেতিয়া বহাম আৰু এমং কেতিয়া বহাম। যেতিয়া দুজনৰ নাম উল্লেখ থাকিব তেতিয়া আমি বিটুইন বহাম, আৰু যেতিয়া বহুতৰ মাজত বুলি উল্লেখ থাকিব তেতিয়া আমি সদায় এমং বহাম। বুজি পাইছা নিশ্চয়। যদি বুজি পোৱা নাই কমেণ্টত জনাবাচোন, আকৌ বুজাবলৈ চেষ্টা কৰিম। নেক্সট কুৱেশ্যন তোমালোকৰ কাৰণে ৰাখিছোঁ। ইয়াত দিয়া আছে কুৱেশ্যনটো, আই লিভ আছাম যোৰহাট। আমি অলপ আগতে আলোচনা কৰিছিলোঁ যেতিয়া এখন ডাঙৰ ঠাইৰ নাম উল্লেখ থাকে তেতিয়া আমি কি বহাম, আৰু যেতিয়া সৰু ঠাইৰ নাম থাকে, অসমৰ যোৰহাট বুলি কৈছে দেই, অসমৰ যোৰহাট, অসম এখন ডাঙৰ ঠাই হয় আৰু অসমৰ ভিতৰৰ এখন ঠাই হ'ল যোৰহাট জিলা, ঠিক আছে। তেতিয়াহ'লে ক'ত ইন বহিব, ক'ত এট বহিব, তোমালোকে কমেণ্ট বক্সত মোক লিখি দিবা, ঠিক আছে। আই লিভ যোৰহাট আছাম, ক'ত ইন ক'ত এট বহিব তোমালোকে বুজাই দিবা, তেতিয়াহে গম পাম তোমালোকে বুজি পাইছানে নাই, ঠিক আছে। আজিলৈ আহোঁ, পুনৰ এনেকুৱা ভিডিঅ' এটি লৈ তোমালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ সামৰোঁ।